এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল ৰঙালী বিহু। ৰঙালী বিহুৰ দেহা ধৰা শুভেচ্ছা আপোনালোকক জনালোঁ। মোকো জনাব যাতে আমাৰ জীৱন আপোনালোকৰ জীৱন সকলোৰে ভাল হয়, ৰঙেৰে পৰিপূৰ্ণ হয়, ইয়াৰ কামনাৰে আজি ৰঙালী বিহু হিচাপে বিশেষ কি কৰিম কি নকৰিম এয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো যাতে স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই তাৰে আপোনালোকক অনুৰোধ জনাইছোঁ। আজি মই ঘৰলৈ যাম, ঘৰলৈ গৈ ঘৰৰ মা দেউতাক সেৱা জনাম, আমাকো সেৱা জনাম, কেনেকৈ কি কৰোঁ কি নকৰোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহিছোঁ, যাতে আপোনালোকে চাই মৰম দিয়ে আৰু বহুত 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 মৰম দিয়ে। ঘৰ আহি পাই গলোহি। এয়া মা কৈ দিয়া। কি খবৰ? কি খবৰ? ভালনে আপোনালোকৰ? আপোনালোকৰ ভালনে? ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ দেই সকলোলৈকে। ছোৱালী আহি পাইছে, এয়া নাতি, এয়া চটফটি খাই নাতি আছোঁ। মোৰ দেহাটো এইটো মোৰ নাতি আহিলে, এইটো নাতি এয়া চটফটি খাই বোলে। ল'ৰাই চটফটি খাই ভাল পায়। মই বাতি এটাতে বাকি দিম এতিয়া। বলক এতিয়া দেউতাক চাওঁগে। এয়া দেউতা, দেউতা হাই কৈ দিয়ক, হাই কৈ দিয়ক, হাই বুলি কৈ দিয়ক। ভালনে আপোনালোকৰ? সেই বুলি কওক। ৰঙালী বিহু শুভেচ্ছা দিয়ক কওক। মই ব্লগ বনাই আছো। ঠিক আছে, ৰঙালী বিহু শুভেচ্ছা দিয়ক। নতুন বছৰৰ শুভেচ্ছা জনালোঁ। এয়া জেঠু, একো নহয় একো নহয়। এয়া আমাৰ জেঠু। তেতিয়া কৰিবা এতিয়া এইবোৰ মোক আজি কেনেকুৱা লাগিছে জনাব দেই। ৰ'ব দেখাইছোঁ। আইতাকে গানেই ৰচি দিছে। ঘৰখন কেনেকুৱা লাগিলে? মা দেউতা এনেকুৱাই বহুত ফ্ৰী। মায়ে মানে ল'ৰাটো বুলিলে বলি আৰু নাতি এটা পাইছে যে ক'ব নোৱাৰা হৈ গৈছে আৰু সেইকাৰণেহে। এতিয়া যাওঁ বা ঘৰ। আমি বা ঘৰৰ পৰা আহিলোগৈ। আহি পেলানি এতিয়া ইয়াৰ ঘৰ সোমাইছোহি। ঘৰত এতিয়া ভাত খাম। ভাত খাই পেলানি অলপ দেৰি ৰৈ পেলানি আমি যামগৈ। আৰু মা দেউতা অকলশৰীয়া হৈ যাব। আকৌ মই দুদিনৰ পিছত থকাকৈ আহিম। তেতিয়া আপোনালোকৰ লগত আকৌ চিনাকি কৰি দিম ভালকৈ মা দেউতাক। এতিয়া তেতিয়াহ'লে ভাতটো খাই এতিয়া অলপ ৰেষ্ট ল'ম। ৰেষ্ট লৈ অলপ পাছত আকৌ ওলাই যাম। ক'লৈ ওলাই গ'লোঁ আপোনালোককো দেখাম বাৰু। আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলে কেনেকৈ হ'ব ন? তাৰপাছত এটা কথা কওকচোন, মোৰ মা দেউতাহঁতক কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। জনাব দেই। বিহু খাবলৈ আহিছোঁ ওচৰৰ নবৌজনী ঘৰত। আপোনালোককো দেখাইছোঁ। এয়া নবৌৱে খালি বৰ লাজ কৰে। এয়া চাহ দিছে, চাহ খাওঁ। কি ধুনীয়াকৈ প্লেটখন সজাই দিছে আমাৰ নবৌজনীয়ে। বাবা একদম মোৰ লোভৰ পানী পৰি গৈছেগৈ।
খাওঁ আৰু তেতিয়াহ'লে দেই। কি কৰি আছে? গুড ইভিনিং। মই অলপতে আহি ঘৰ সোমাইছোঁহি বিহু খাই আহি। ল'ৰাই মই কৈছিলোঁৱে নহয় আপোনাক। তাৰপাছত এতিয়া পটকৈ ফ্ৰেছ হৈ লওঁ, তাৰপাছত আপোনালোকৰ লগত কথা পাতি আছোঁ। ফ্ৰেণ্ডছ কি কৰিছে? মই ফ্ৰেছ হৈ আহিলোঁ, ফ্ৰেছ হৈ আহি ডাইৰেক্ট ভাত বনাইছোঁ। মানে কি হ'ল, ল'ৰাটো সৰু, সি ভাত খাব লাগিব, ভাত খাই সোনকালে শুই দিয়ে। আপোনালোকে দেখিছে দিনটো কিমান উৎপাত কৰি থাকে, আৰু সেইকাৰণে মানে ভাগৰ লাগে ন, সৰু ল'ৰা। সেইকাৰণে সোনকালে ভাতটো বনাই দিওঁ, বনাই দি ভাত পানী খাই সি শুব, তাৰপিছত আমি লাহে ধীৰে ভাত খাম। ভাত খাই বৈ শুম আৰু আমাৰো দিনটো ভাগৰ লাগিছে ন, দিনটো বহুত জাৰ্ণি হ'ল আজি। ঘৰলৈ গ'লোঁ, ইটো সিটো কৰিলোঁ মেলিলোঁ, সেয়াই আৰু। মোৰ ব্লগবোৰ চাই থাকিব, মোক যাতে মৰম দিব, বহুত মৰম দিব, সেয়াই আপোনালোকৰ ওচৰত আৰু কামনা। তেতিয়াহ'লে আজিলৈ বাই বাই।